কঁঠাল There's nowhere else to go. All I do is fall. Feels like I can make it. Hey guys, welcome back to my channel. সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু মোৰ চেনেলটো যিসকলে মোৰ সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়াহে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু এতিয়া মই অলপ কাম আছে, এইখিনি কামখিনি কৰি লওঁ আৰু তাৰ পাছত এটা মই ৰেচিপি বনাম। ৰেচিপিটো হৈছে এগ বিৰিয়ানী। সকলোৱে বনাব জানে, তথাপিও মই কেনেকৈ বনাওঁ সেইটো দেখুৱাম আপোনালোকক সহজকৈ আৰু বেছি মছলা নিদি। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ঠিক আছে, শেষলৈ চাব, স্কিপ নকৰাকৈ চাব, ঠিক আছে। আহক তেন্তে। হেল্ল', গুড আফটাৰনুন। বৰ্তমান মই ভাত পানী খাই আজৰি, কাম বন কৰি ভাত পানী খাই ল'লোঁ আৰু ইভিনিঙত মই ৰেচিপি এটা দিম বুলি কৈছিলোঁ আপোনালোকক, এগ বিৰিয়ানী, আৰু সেইটো বনাওঁ। আহক তেন্তে বনাবলৈ ষ্টাৰ্ট কৰোঁ আৰু স্কিপ নকৰাকৈ শেষলৈ চাই দিব ভিডিঅ'টো। প্ৰথমে মই এগ বিৰিয়ানী বনাবলৈ আদা নহৰু আৰু অকণমান পিঁয়াজ এইখিনি পেষ্ট কৰি লৈ ল'ম আৰু আনফালে কটা পিঁয়াজ ৰাখিছোঁ আৰু বিলাহী ৰাখি থৈ দিছোঁ এনেকৈ। আৰু এইফালে বাচমতি চাউল ভিজাই থৈ দিছোঁ 10-15 মিনিটৰ বাবে। আৰু এইখিনি গাজৰ লৈছোঁ আৰু এইখিনি হ'ল বইল ডিম, এইখিনি ৰেডি কৰি থৈ দিলোঁ। আৰু আনফালে এয়া বিৰিয়ানী মছলা, দালচেনি, ইলাচি এইবিলাক মছলা, আৰু এইফালে পেষ্ট হৈ গ'ল।
এতিয়া কুকাৰ প্ৰেছাৰ কুকাৰ বহাই দিছোঁ আৰু দালচেনি এইখিনি গোটা গোটা আমি এইখিনি তেজপাত জলকীয়া এইখিনি ৰিফাইনত দি দিম গৰম হোৱাৰ পাছত আৰু তেলখিনি গৰম হোৱাৰ পাছত দুখিলা তেজপাত দালচেনি ইলাচি এইবিলাক দি লৈছোঁ আৰু এইখিনি মই ভালদৰে অকণমান ৰঙচুৱা হ'লেকৈ ভাজিম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ আৰু এতিয়া মই এইখিনি ৰঙচুৱা হোৱাৰ পাছত বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনিও মই ভালদৰে অকণমান টাইম ভাজিম যেতিয়ালৈকে গেলি নাযায় তেতিয়ালৈ মই ভাজি থাকিম বিৰিয়ানী মছলা গৰম মছলা এইবিলাক মই এইখিনি দি দিছোঁ গুড়িখিনি হালধি নিমখ এইখিনি দি দিয়া হৈছে মই এইখিনি দেখুওৱা নহ'ল প্ৰয়োজন অনুসৰি নিমখ হালধি দি দিছোঁ দেখুওৱা নহ'ল আৰু এইখিনি ৰেড চিলি পাউডাৰ এইখিনি দি দিলোঁ কালাৰৰ বাবে আৰু আকৌ ভালদৰে এইখিনি লৰাই থাকিম পেষ্ট কৰি ৰখা মছলাখিনিৰ লগতে অকণমান পানী ঢালি দিছোঁ কাৰণ মছলাখিনি জ্বলি যাব পাৰে সেইবাবে দি দিছোঁ আৰু অকণমান টাইম এইখিনি আকৌ ভাজিম এতিয়া মই বইল ডিমখিনি দি দিছোঁ আকৌ এইখিনি লাৰি থাকিম অকণমান টাইম কিছু সময়ৰ পাছত উতলিবলৈ দিয়াৰ পাছত মই চাউলকেইখিনি দি দিম চাউলখিনি দি ভালদৰে লৰাই থাকিম অকণমান টাইম আৰু তাৰ পাছত পৰিমাণ অনুসৰি পানী দিম কাৰণ বিৰিয়ানীত বেছি পানী দিব নালাগে পেনপেনীয়া হ'লে ভাল নালাগে হিচাপমতে পানী দি ঢাকন মাৰি চিটি লগাই দিম দুটা নালাগে এটা হ'লেও হ'ব তাৰ পাছত আমাৰ বিৰিয়ানী ৰেডি হৈ যাব মই এনেকৈ বনাওঁ আৰু সকলোৱে জানেই আৰু এইখিনি মই দি দিছোঁ টেষ্টৰ বাবে পদিনা দিলে ভাল লাগে আপোনালোকে দিবও পাৰে নিদিব পাৰে কোনো কথা নাই কিন্তু দিলে বেছি ভাল লাগে আৰু এয়া বিৰিয়ানী ৰেডি হৈ গ'ল আমাৰ হেল্ল' গুড আফটাৰনুন এতিয়া বাজিছে দিনৰ 2টা আৰু আমি বিৰিয়ানী খাই টেষ্ট কৰিলোঁ ভালেই হৈছিলে খাবলৈ ভাল পাইছোঁ খাবলৈ আৰু আপোনালোকেও কেনেকৈ ট্ৰাই কৰিব যদি কৰা নাই এনেকৈ বনাই খাবচোন ভাল লাগে আৰু যিসকল মোৰ চেনেল নতুন হয় তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব তেতিয়াহে আপোনালোকে নতুন নতুন ভিডিঅ' পাব আৰু ঠিক আছে তেন্তে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ